Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যিহেতু মাঘ বিহু গতিকেটো পিঠা লাডু বনাবই লাগিব। তো এতিয়া আমি বনাই আছো মায়ে মই পিঠা আৰু কি পিঠা বনাই আছো আপোনালোককো দেখুৱাই আছো। ভিডিঅ'টো চালে গম পাব। মই এফালে বনাইছো তেল পিঠা আৰু এফালে মায়ে তিল পিঠা বনাই আছে। এইজনী মা চাই দিয়া এফালে। এয়া মায়ে বনাই আছে তিল পিঠা। এফালে মই তেল পিঠা বনাই আছো। লৰাই দিছো পিঠাটো। হেল্ল' এভৰিৱান, মাঘৰ বিহু উৰুকা বুলি দাদাই এটা মাছ কিনি আনিলে। তো দাদাই মাছ বাছা কামটোও ভাল পায়। মাছৰ বাকলি এৰুৱাই আছে আৰু তাৰ পাছত মাছটো কাটা বাছা সকলোখিনি আপোনালোকক দেখুৱাম। দাদাইনো কেনেকৈ মাছটো কাটে। তো চাই থাকক ভিডিঅ'টো। আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ কামপুৰত ভোগালী মেলা পাতিছে আৰু এতিয়া আমি সকলোৱে ভোগালী মেলা চাবলৈ যাব ওলাইছোঁ। তো আপোনালোকক দেখুৱাই থাকিম সকলোখিনি মেলাত গৈ পেলাই। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো লগ পাই আছোঁ একেবাৰে মেলাত। হেল্ল' এভৰিৱান, আমি ভোগালী মেলা পালোহি আৰু আপোনালোককো সকলোখিনি দেখুৱাই দিছোঁ। তো চাই থাকিব ভিডিঅ'টো। মই সকলোখিনি দেখুৱাই থাকিম বাৰু।